লখিমপুৰ জিলাৰ পূব চান্দামাৰীত শুকুৰবাৰে সন্ধিয়া ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাত লখিমপুৰ ৭৪ নং বিধানসভা সমষ্টিত ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এইবাৰ ৭৪ নং বিধানসভা সমষ্টিত ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ টিকটৰ দাবীদাৰ হৈছে নুৰুল আলী। নুৰুল আলীয়ে দাবী কৰে যে ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ পৰা তেওঁ যদি টিকট লাভ কৰে তেন্তে বিপুল ভোটৰ জয় লাভ কৰিব। এই সভাত ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ কেন্দ্ৰীয় মহিলা পৰিষদৰ সভানেত্ৰী হাছনা বেগম, জিলা সভাপতি জাকিৰ হুছেইন, প্ৰচাৰ সম্পাদক আবুৰ শ্বহীদ, জিলা মহিলা সমিতিৰ সভানেত্ৰী আম্বিয়া বেগমৰ লগতে বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে। ৰাষ্ট্ৰীয় উলেমা কাউন্সিল দলৰ পৰা মই লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থিত্ব আগবঢ়াম বুলি মোক ৰাইজে মোৰ দলে দিছে, দলে প্ৰাৰ্থিত্ব দিছে আৰু ৰাইজেও মোক বিচাৰিছে। স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। আজি মই এটা ৰাইজৰ লগত এটা মতামত দিবলৈ বিচাৰিছিলোঁ। আজি মোৰ লগত 100-150 মানুহ মোৰ লগত জইনিং হৈছে। আজি আমাৰ ৰাষ্ট্ৰীয় উলেমা কাউন্সিল দলত মই আজি বিধায়ক হিচাপত মই প্ৰাৰ্থিত্ব মই ইয়াৰ পৰা লখিমপুৰৰ পৰা দিছোঁ আৰু মোৰ এইটো বিশ্বাস আছে মই বিপুল ভোটত জয় হ'ম বুলি মোৰ এইটো বিশ্বাস আছে। আৰু ইয়াত আমাৰ নানান ধৰণৰ সমস্যা আছে। আপোনাৰ ধৰি লওক ৰাস্তা ঘাটৰ পৰা লৈ কিনে কিছুমান আপোনাৰ ধৰি লওক স্কুল কলেজৰ পৰা লৈ কিনে তেনেকুৱা সমস্যাবিলাক আছে। আজি মই সামাজিক কাম কৰি থাকোঁ, সকলো দিশতে মই সামাজিক কাম কৰি থাকোঁ আৰু ৰাইজেও মোক আঁকোৱালি লৈছে। স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে আৰু ৰাইজে মোক সমৰ্থন দিছে আৰু ৰাইজে মোক আগবঢ়াই লৈ গ'লে মই আগবাঢ়ি যাম।